হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? খবৰ ভালে আছেনে আপোনালোকে? মই আজি বনাম গাহৰি মাংস আৰু পানীলাও। ময়ে বনাম গাহৰি মাংস আৰু পানীলাও আৰু চিকেন আৰু আলু, লগতে আদা নহৰু শুকান জলকীয়া, জিৰা পাউডাৰ, চিকেন মছলা, মিট মছলা, গৰম মছলা। এতিয়া মছলাটো বটি লওঁ, আদা নহৰুটো আৰু জলকীয়াটো, আৰু পিঁয়াজ চাওক, পিঁয়াজ কাটি আছে। আৰু গাইজ, আৰু যদি ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, আৰু যদি আপোনালোকে যদি ভিডিঅ'টো নতুনকৈ চাই আছে, মোৰ চেনেল যদি আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া গেছটো অন কৰি লওঁ। জিৰা পাউডাৰ গোটেই নিদিম মই, অলপ আধা দিন আৰু অলপ দিন আৰু অলপ পাছত দিম। হালধি দি লওঁ, আপোনাৰ সোৱাদ হিচাপে দিব নিমখ। মিট মছলা, হ'ল ইয়াতে আছে আপোনাৰ দালচেনি, ইলাইচি, লং, ইলাইচি ইয়াতে মিক্স আছে, এইটো অলপমান দি লওঁ। পানীলাও দিম বুলি কৈছিলোঁ, এতিয়া পানীলাওটো দি লওঁ। মাংসটো প্ৰায় হৈ গৈছে, পানীলাওটো দি কিনে অকণমান লগাই দিওঁ। গেছটো কমাই দি কিনে মাংসটো ঢাকি দিওঁ মই। বলক এতিয়া মই মাংসটো চাই লওঁ, মাংসটো ভালদৰে বইল হ'ল নে নহয়। এতিয়া গাহৰি মাংসটো আগতে চাই লওঁ। জায়গা থাকে খাই চাওঁ। হৈছে পুৰা হৈছে। এতিয়া মই গাহৰি মাংসটো হ'ল, এতিয়া মই শেষত দিম গৰম মছলা। खाने के लिए दिल कर গাইছ, মাংসটো হ'ল, মই যাওঁ। নেমু টেঙা বোলে বাকলিটো খাব লাগে, কিয় জানেনে? আপোনাৰ যিটো গাঁৱৰ স্কিন হয়, স্কিনৰ কাৰণে বোলে ভাল। আৰু গাইজ, আৰু যদি ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, আৰু যদি আপোনালোকে যদি ভিডিঅ'টো নতুনকৈ চাই আছে, মোৰ চেনেল যদি আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব।